হাই জাহিদ, ফৰ্ম আছাম জাহিদৰ বাবে মই আকৌ লাইভটো বনালোঁ হা। আকৌ ৰিপিট লগালগ আকৌ এটা লাইভত আহিলোঁ। মানে ফৰ্ম আছাম পেজৰ অ'নাৰ জাহিদ। হাই জাহিদ, তোমার এই কথা যদি জাহিদর গার্লফ্রেন্ডে শোনা পায় একদম দিব সুটিয়ে লাল করে দেবো, নোংরামি বার করে দেবো। ফৰ্ম আছাম জাহিদৰ বাবে মই আকৌ লাইভটো বনালোঁ হা। তো গাইজ ছোৱালীজনীয়ে কৈ আছে ফ্ৰম আছাম জাহিদৰ কাৰণে মানে লাইভটো বনাইছে আৰু লাইভটো কিয় বনাইছে আপোনালোকক মই কৈ আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকক আৰু বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। পুৰা মজা হ'ব এই ভিডিঅ'টোত। মই আপোনালোকক সকলোখিনি কথা জনাই আছোঁ, এই ভিডিঅ'ৰ মাধ্যমে জনাই আছোঁ। জাহিদৰ মাজত আৰু ছোৱালীজনীৰ মাজত কি সম্পৰ্ক হৈ আছে এই ভিডিঅ'টোৰ মাধ্যমে মই আপোনালোকক জনাম কি সম্পৰ্ক আছে জাহিদ আৰু এই ছোৱালীজনীৰ মাজত। তো হেল্ল' গাইজ, কেনে আছে? আশা কৰোঁ ভালে আছে আৰু মই ভালে আছোঁ। আপোনালোকে চাব পাৰিছে LC পাৰভিন আৰু মই ইমদাদুল ইছলাম। তো গাইজ এই ছোৱালীজনীয়ে মানে কিয় মানে জাহিদক ইমান ৰিকুৱেষ্ট কৰি আছে আৰু জাহিদৰ কাৰণে কিয় স্পেচিয়েলি লাইভ দিব লগা হ'ল মই এই ভিডিঅ'টোত মই আপোনালোকক জনাই আছোঁ। আকৌ ৰিপিট লগালগ আকৌ এটা লাইভত আহিলোঁ। তো গাইজ শুনা পালে ছোৱালীজনীয়ে ইয়াৰ আগতো মানে এটা লাইভ দিছিলে। এই লাইভটো মানে জাহিদে পোৱা নাই আৰু জাহিদে ৰিপ্লাই কৰা নাই এই লাইভটোত। সেইকাৰণে এই ছোৱালীজনীয়ে আকৌ লাইভত আহিব লগা হ'ল। মানে ফৰ্ম আছাম পেজৰ অ'নাৰ জাহিদ। হয়, তুমি জাহিদ বুলি কোৱাতে আমি গম পাইছোঁ আৰু ইমান ক'ব নালাগে যে ফ্ৰম আছামৰ অনাৰ জাহিদ। তেতিয়া তুমি জাহিদ নাম লৈছা, তেতিয়া আমি গম পাইছোঁ অনলি তুমি জাহিদকে কৈ আছা। অকল জাহিদ বুলি নহয় বাৰু, মই সকলো ইউটিউবাৰকে কৈছোঁ। তো গাইজ আপোনালোকে শুনা পালে ছোৱালীজনীয়ে ফাৰ্ষ্টতে জাহিদৰ নাম লৈ তাৰপিছত সকলো ইউটিউবাৰৰে নাম ল'ল আৰু সকলো ইউটিউবাৰৰ নাম কিয় ল'ল মই আপোনালোকক জনাই আছোঁ। কিন্তু জাহিদ তোমাক প্ৰথম কৈছোঁ হা। তো গাইজ ছোৱালীজনীৰ মানে একচুৱেলি মানে উদ্দেশ্য হ'ল আগতে মানে জাহিদক মানে ৰিকুৱেষ্ট কৰি কৈছে, তাৰপিছত বেলেগ ইউটিউবাৰক। তো তুমি যেতিয়া ফাৰ্ষ্টতে তুমি জাহিদৰ নাম লৈছা তাৰপিছত তোমাক বেলেগ ইউটিউবাৰে কেনেকৈ হেল্প কৰিব? তুমিতো জাহিদৰ নাম লৈ মানে ফাৰ্ষ্টতে লাইভটোত অহাৰ পিছতে তুমি জাহিদৰ নাম লৈছা, তাৰপিছত আৰু তোমাক বেলেগ ইউটিউবাৰ তোমাক কেনেকৈ সহায় কৰিব? মই অলপ আগত মোৰ আৰু এটা লাইভ এৰিছোঁ, তাত মোৰ পেজৰ প্ৰব্লেম এটা হৈ আছে মই জনালোঁ। তো গাইজ এই ছোৱালীজনীৰ মানে কথা শুনি আপোনালোকৰ কিবা অনুভৱ হৈছে নে নাই? মোৰ কিন্তু এইটোৱে অনুভৱ হৈছে যে ছোৱালীজনীৰ মকচদ মানে কিবা বেলেগ আছে। আৰু যদি ছোৱালীজনীৰ মানে মকচদ বেলেগ নাথাকিলে হয়, ছোৱালীজনীৰ মই যেতিয়া লাইভটো চাইছিলোঁ ছোৱালীজনীৰ ইমেইলত মই মেছেজ কৰিছিলোঁ আৰু তাৰ ইনবক্সতো মই মেছেজ কৰি মোৰ নাম্বাৰটো মই দিছিলোঁ যে তোমাৰ যদি কিবা হেল্প লাগে মই যদি পাৰোঁ মই কৰি দিম, তুমি এটা ফোন কৰিবা। কিন্তু ছোৱালীজনী আজিলৈকে মানে মেছেজ ৰিপ্লাইও কৰা নাই আৰু ছোৱালীজনী মোক ফোনো কৰা নাই। তো জাহিদৰ কাৰণে মানে জাহিদক মানে পাৰ্চনেলভাৱে কৈ আছে জাহিদ অনলি তোমাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, অনলি তোমাৰ কাৰণে লাইভটো মই এৰিছোঁ, তুমি যদি পাৰা মোক অলপ হেল্প কৰা। তো গাইজ এইখিনি কথাতে আপোনালোকে মানে অনুভৱ কৰক, কমেণ্ট বক্সত কমেণ্ট কৰক এই ছোৱালীজনীৰ মকচদ আপোনালোকে মন্তব্য দিয়ক, মই নিদিওঁ। আকৌ মই তোমাক জনাইছোঁ যদি তুমি মোৰ এই লাইভটো পাইছা, নাই পোৱা যদি বাৰু একো কথা নাই। তো গাইজ শুনা পালে ছোৱালীজনীয়ে মানে জাহিদক মানে স্পেচিয়েলিভাৱে জনাই আছে যে জাহিদ তুমি মোক হেল্প কৰা। কিন্তু এই ছোৱালীজনী লাইফত অহাৰ আগত সেই চিন্তাটো কৰা নাই যে জাহিদৰ গাৰ্লফ্ৰেণ্ড আছে, জাহিদৰ গাৰ্লফ্ৰেণ্ডে যদি মানে এই ভিডিঅ'টো মানে শুনা পায় নাই বা দেখা পায় তে জাহিদক কি কৰিব? এতিয়া যদি জাহিদৰ গাৰ্লফ্ৰেণ্ডে মানে জাহিদক সোধে যে জাহিদ তোমাৰ ওপৰত এই ছোৱালীজনীয়ে মানে কিয় ভিডিঅ' বনাই আছে, তোমাক পাৰ্চনেলভাৱে তোমাক কৈ আছে আৰু এই বিশ্বত মানে দুনিয়াৰ ইউটিউবাৰ আছে সকলক মানে কিয় কোৱা নাই, ডাইৰেক্টলি তোমাৰ নাম লৈ মানে কৈ আছে তোমাৰ লগত কি সম্পৰ্ক আছে, তুমি তেতিয়া কি জবাব দিবা জাহিদক? তুমি কি জবাব দিবা? তুমি লাইভটো দিয়াৰ আগতে মানে এইবোৰ কথা মানে চিন্তা কৰিব লাগিছিল। যেহেতু জাহিদৰ মানে গাৰ্লফ্ৰেণ্ড আছে, জাহিদ এতিয়া বিয়া পতা নাই, তো তোৰ গাৰ্লফ্ৰেণ্ড যে যদি জাহিদক সোধে জাহিদে কি উত্তৰ দিব সেইটো তুমি কোৱাচোন। যদি তুমি মোৰ লাইভটো পাইছা, মোৰ পেজখনৰ প্ৰব্লেমটো ঠিক কৰি দিব পাৰিবা নেকি বাৰু? কি হ'ব কি নহ'ব, ঠিক হ'ব নে নহ'ব? তোমাৰ যদি ইমান দৰকাৰ আছিলে, তোমাৰ যদি জাহিদৰ ইমান প্ৰয়োজন আছিলে, তুমি জাহিদক পাৰ্চনেলভাৱে তুমি ফোন এটা কিয় নকৰিলা? সকলোৰে তাতে জাহিদৰ নাম্বাৰ আছে, তুমি জাহিদৰ নাম্বাৰ লৈ তুমি জাহিদক এটা ফোন কৰিব পাৰিলা হয় পাৰ্চনেলভাৱে, যে ফোন কৰি ক'ব পাৰিলা জাহিদ ফ্ৰম আছাম জাহিদ মোৰ পেজটোৰ মানে এনেকুৱা অসুবিধা হৈছে, মানে এনেকুৱা প্ৰব্লেম দি আছে, মই পইচা ইনকাম কৰিব নোৱাৰোঁ, পইচা আৰ্নিং কৰিব নোৱাৰোঁ, যে তুমি মানে মোক হেল্প কৰা। তুমি এই কামটো নকৰি মানে ডাইৰেক্ট তাৰ ওপৰত তুমি ভিডিঅ' বনাই দিছা, এই কামটো তোমাৰ ভাল হোৱা নাই, এইবোৰ কাম তুমি ভাল কৰা নাই, বুজি পাইছো? তুমি যোনটো কাম কৰিছা একদম মানে ভুল কাম কৰিছা, এইবোৰ কাম তোমাক কৰিব নালাগিছিল, তোমাক ডাইৰেক্ট লাইভ দিব নালাগিছিল, তুমি ডাইৰেক্ট পাৰ্চনেলভাৱে জাহিদক তোমাক ফোন কৰিব লাগিছিল, তুমি সেইটো কাম নকৰি তুমি ডাইৰেক্ট লাইভ দিছা, মানে কাইজা সৃষ্টি লগা মানে তুমি এনেকুৱা কৰি দিছা, কাইজা এটা মানে সৃষ্টি হওক, মানে যাতে মোৰ ভিডিঅ'ৰ দ্বাৰা মানে মানুহৰ মানে ক্ষতি হওক, মানে মোৰ ভিডিঅ'ৰ দ্বাৰা যাতে জাহিদৰ মানে কাইজা সৃষ্টি হয়, জাহিদৰ যাতে সম্পৰ্কটা মানে বিচ্ছিন্ন হওক, তুমি এনেকুৱা এটা ভাব লৈ তুমি এই ভিডিঅ'টো বনাইছা। প্লিজ কেনেবাকৈ মানে যেনে তেনে কৰি মোক জনাবা নেকি বাৰু? মোৰ ইমেইলত হ'লেও বা মেছেজত হ'লেও।
তোমাক এইবোৰ নাটক কৰি লাভ নাই, তোমাক এইবোৰ নাটক কৰি লাভ নাই। আচলতে তোমাৰ মানে মনৰ ভাৱটো মানে অলপ বেয়া আছিল, তোমাৰ মনৰ ভাৱটো অকমান বেয়া আছিল। আৰু যদি তোমাৰ মনৰ ভাৱটো মানে বেয়া নাথাকিলে হয়, তোমাক মই SMS কৰিছিলো, তোমাৰ ইমেইলত মই SMS কৰিছিলো, তোমাৰ ইনবক্সত মই SMS কৰি নাম্বাৰ দিছিলো যে তোমাৰ যদি কিবা অসুবিধা হয় তুমি ফোন কৰিবা। তুমি সেইটো নকৰি তুমি মানে জাহিদক পাৰ্চনেল ভাৱে তুমি বাৰে বাৰে এটাক কৰি আছা, জাহিদক পাৰ্চনেল ভাৱে বাৰে বাৰে এটাক কৰি আছা, যে কাৰোবাৰ সংসাৰত মানে তুমি বিভ্ৰান্ত এটা সৃষ্টি কৰি আছা, গোটেই অসমৰ মানুহে চাই আছে। আচলতে তুমি এই ভিডিঅ'টোৰ জৰিয়তে মানে তুমি কি ক'ব বিচাৰিছা আমি কিন্তু গম পোৱা নাই, তুমি কি ক'ব বিচাৰিছা আমি অলপো গম পোৱা নাই। তাৰ কাৰণ আমি এইখিনিয়ে গম পাইছো তুমি কাৰোবাৰ সংসাৰত কাৰোবাৰ মানে হেৰিত তুমি বিভ্ৰান্ত এটা সৃষ্টি কৰিবহে আহিছা। তো গাইজ আজিৰ এই ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিবা আৰু আমাৰ ফেচবুক পেজটোত ফলো কৰি ৰাখিবা। নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰিম।